হেল্ল' বন্ধুসকল, বহুত দিনৰ পৰা শুনি আছোঁ ৰঘুপতি। যিহেতু ৰঘুপতি এখন আমাৰ অসমীয়া চিনেমা আৰু এইখনে বহুত গ্ৰ' কৰিছে, তো চাবতো পাৰি ন। আৰু আমি এইখন টিকেট কাটোতে আপোনাৰ এমাহৰ আগতে টিকেট কৰি থৈছিলোঁ, কিন্তু আজিহে যাম। शाम भी कोई जैसे है नदी लहर लहर ऐसे बह रही है कोई अनकही कोई अनसुनी। আমি এতিয়া বাছৰ পৰা নামিলোঁ আৰু বহুত দেৰি ৰখাৰ পাছত আমি মৰাণ টাউন পালোহি। আৰু মৰাণ টাউন আপোনালোকে চাওক, এইখন মৰাণ টাউন। আৰু আপোনালোকে লাইক চাইক কমেণ্ট কৰি দিব, কেলেকি আপোনালোকৰ কাৰণে মই বহুত কষ্টকৈ ভিডিঅ'টো বনাইছোঁ। আৰু এতিয়া চিনেমা হল পাবলৈ বেছি দূৰ নাই, সেইডোখৰতে আছে। তো তালৈ যাওঁ, পূৰা এক্সাইটমেণ্ট আৰু ৰঘুপতি চাবলৈ, কেলেকি বহুত এখন গ্ৰ' হৈছে ন, আৰু ৰবিদা আছে সেইকাৰণে। তো মোৰ লগত এইপিনে আহিছে আপোনাৰ 7 ভাই, আমাৰ বিখ্যাত ব্লগাৰ, আপোনালোকে চাব পাৰে। তো ব'লক এতিয়া আমি যাওঁ ৰঘুপতি চাবলৈ। বন্ধুসকল, এতিয়া আমি পালোহি চিনেমা হল। চিনেমাখন বহুত বিশাল, আপোনালোকে এতিয়া চাব পাৰে। মই মানে ভবাতকৈও বিশাল। মানে মই আহিছিলোঁ তেতিয়াও ইমান ডাঙৰ লগা নাছিলে। আৰু এইপিনে পূৰা ৰঘুপতি পোষ্টাৰ দি আছে, যিহেতু এখন বহুত ভাল চিনেমা। আৰু এইপিনে টিকেট লৈ লৈছোঁ আমাৰ 200 টকাৰ 4টা টিকেট। তো এতিয়া আমি ওপৰলৈ যাওঁ আৰু ভালকৈ চিনেমাখন চাওঁ, আপোনালোকেও উপভোগ কৰিব। টিকেট কাউণ্টাৰ চাব পাৰে, বহুত মানুহ ভিৰ, কেলেকি ৰঘুপতি চাবলৈ বহুত মানুহ আহিছে ইয়ালৈ। ভিতৰলৈ সোমালোঁ আৰু এইপিনে চিৰি দি উঠি যাব লাগে, আৰু এইপিনে চিৰি দি উঠি যাব লাগে ৰঘুপতি চাবলৈ। আৰু এইপিনে পূৰা এইবোৰ দিয়া আছে আৰু পোষ্টাৰ চষ্টাৰ আদি পুৰুষৰ ৰঘুপতি আপোনালোকে চাব পাৰে। তো এইপিনে বহুত দেৰি ৰ'ব লাগিব কাৰণে মোৰ ভোক লাগিছিলে, মানে সেইকাৰণে হোটেলখনত আহি গ'লোঁ। হোটেল মানে এখন হোটেলত নহয় বাৰু, ৰেষ্টুৰেণ্টৰ নিচিনা, বহুত ডাঙৰ, বহুত বিশাল মানে। তো এতিয়া এণ্টাৰ কৰিছোঁ এইপিনে বনাই। আৰু এইপিনে হেৰি এখন আছে যোনত আমি খাব পাৰোঁ। এইপিনে আপোনালোকে কাউণ্টাৰ আছে, আপোনালোকে ল'ব পাৰে যি খায়। ৰঘুপতিক নেপাতে, মই চিএম প্ৰগ্ৰেমলৈ গৈ আছোঁ। ৰঘুপতিক পঠাই লাভ আছে নেকি? সি সমস্যা বঢ়া মানে কমাব। চাওক, বেলেগতো আৰু উপায় নাই। আজিৰ চিটুৱেশ্যনটো তেওঁকে হেণ্ডেল কৰিব লাগিব। হ'ব বাৰু। পেচেঞ্চ আহিলে ভয়ে লাগে, কিবা কৰে। ভয় খোৱা মানুহে ভয় কৰিবই। মোৰ কিন্তু বিৰাট ভাল লাগে। এয়া মোৰ ভণ্টি পৰিস্মিতা ৰায় বৰুৱা। নমস্কাৰ। অ' এখেতে নহয়? হয়, কৃষ্ণ এগৰাকী। এয়া কি কৰে? মই আপোনাতকৈ সৰু। বৰ ভয় লাগে পাই। ভয় অৱতাৰ। শিক্ষাগুৰুসকল হৈছে মা সৰস্বতীৰ অৱতাৰ। দায়দোষ নধৰিবা। ধন্যবাদ খুৰাইদেউ, ধন্যবাদ। মোৰ এই সুন্দৰ চিন্তাধাৰাৰ শলাগ এই অঞ্চলৰ বহু গুণীজ্ঞানী ব্যক্তিয়ে লয়, কিন্তু মোৰ এই প্ৰেৰণাৰ উৎস কোন জানেনে? ছাৰৰ ছোৱালী ঠিক হৈ আছে নহয়? ৰঘুপতি ৰায় বৰুৱা, পেগ এটা ল'ব নেকি? মোক কেৱল এটা প্ৰশ্নৰ উত্তৰ লাগে ছাৰ। আপোনালোকে কাক প্ৰটেক্ট কৰিবলৈ চেষ্টা কৰি আছে? কি বুজাবলৈ চেষ্টা কৰিছে? আমি আকৌ কাক প্ৰটেক্ট কৰিম? তেতিয়াহ'লে হাফিজুৰ ৰহমানৰ ভুৱা পোষ্টমৰ্টেম ৰিপৰ্ট কিয় তৈয়াৰ কৰা হ'ল? ৰাতাৰাতি মোক ট্ৰান্সফাৰ কৰাৰ সিদ্ধান্ত কিয় লোৱা হ'ল? আপোনাৰ ভণ্টিৰ এটা দুৰ্ঘটনা হৈছে, সেইবুলি আপুনি জাকে তাকে সন্দেহ কৰিব নেকি? পিকনিক খাবলৈ গৈ পানীত পৰি মৃত্যু হোৱা নাই, তাইক ধৰ্ষণ কৰি হত্যা কৰা। হাজাৰ হাজাৰ ৰাৱণৰ ৰামৰে দেশতে থকা বধূতে যায় যদি যায় জীৱনটো অমুখৰে সেনাপতি অমুক
ৰঘুপতি চাই আহিলোঁ এখন বহুত ভাল চিনেমা মানে তো মানে অসমীয়া চিনেমা হয়তো তো এখন বহুত ভাল চিনেমা মানে চাউথৰ চিনেমাৰ নিচিনা তো আপোনালোকে এখন চিনেমা চোৱা নাই চাব পাৰিব তো এতিয়া আমি আহিছোঁ খাবলৈ ইয়ালৈ এইপিনে মেনুখন আছে তো কি লওঁ চাই লওঁ আৰু তো এতিয়া গাইছ আমি চাই আছোঁ মেনুখন চবেই ভাল লাগিছে কিন্তু পইচা নাই সেইকাৰণে কম দামীকৈ চাই আছোঁ গাইছ তো আপোনালোকে লাইক কৰি দিব চাই লওঁ আৰু পনীৰ দোচা আপোনালোকে এনজয় কৰিব कहीं ना